বিলাক আজি বাৰ্থডে নামৰ ছাৰত हेलो फ्रेंड्स गुड मॉर्निंग और आशा करी भाले আছে 2025 চনৰ আজি অন্তিম ডে মানে আজি 31 ডিসেম্বৰ আৰু 31 ডিসেম্বৰত আজি এটা মোৰ কাৰণে বিশেষ দিন হ'ব আৰু কিয়নো আজি একচুয়ালি মোৰ জন্মদিন হয় কিন্তু বহুতে হয়তো উইশ কৰিছে কিন্তু মই আজিলৈ সকলোকে সৰি গৈছো আজি মই কাকো ৰিপ্লাই দিব পৰা নাই কাৰণ আজি ভিডিঅ'টো থামলৈ চাই গম পাইছে আজি কি হ'লে গৈছে ইয়েস আজি মানে আমাৰ পলাগৰ বুলি যিখন ঠাই আছে সেই ঠাইত মোৰ যিখিনি ক্লাছ 9 ৰ ষ্টুডেন্ট মানে টিউচনৰ ছাত্ৰ-ছাত্ৰী আছে সকলোৱে মানে এটা পাৰ্টি কৰিব ইচ্ছা কৰিছে লাষ্ট ডে হিচাপে বছৰ তো সিহঁতক মানে মই ধুনীয়াকৈ এনেকুৱা আয়োজন কৰি দিছো তো তাত গৈছো আৰু গোটেইখিনি দৃশ্য আপোনাক গৈ দেখুৱাই দিম মই ক'ত কি হয় কি নহয় তো ভিডিঅ'টো ওলাই স্কিপ নকৰিব ধুনীয়াকৈ সকলোকে চাই থাকিব আৰু বতৰটো আজি বহুত ঠাণ্ডা আৰু মোৰ ৰুমটো বহুত ঠাণ্ডা আছে বহুত চৰ্দি লাগিছে মোৰ তো বাহিৰত গৈ আছে এতিয়া গোটেই একদম কোলি ধুনীয়া চেক বাই বাই যাবি নেকি মোৰ লগত নিবলি ভাল আছিলে আৰু ৰাতিপুৱাৰ গৰম একাপ লাল চাহ কলিত ঠাণ্ডাত কপি পালোহি আমাৰ পিকনিক প্লেচ এয়া আমাৰ ভিগতে লাগি আছে ইফালে আমাৰ পৰদা আছে ইফালে তিলকদা আছে ধুনীয়াকৈ হেল্প কৰি দিছে আৰু এই ধুনীয়া দৃশ্য এইবিলাক একদম ৰাতিপুৱা ঠাণ্ডা ইফালে আমাৰ কলসী নদী আৰু এই পলাগৰ টংলা একদম ধুনীয়া প্লেচ আৰু ইফালে আমাৰ এই ছোৱালীবিলাক লাগি আছে ইয়া কেঁচা চব্জি কটাত আলু পিঁয়াজ এইবিলাক মানে কাটি আছে ইয়া এই ছোৱালী আৰে কি কৰিছা এবাৰ ভালকে কৈ দে এটা কমেণ্ট এটা দি দে কেনেকুৱা অনুভৱ ধুনীয়া ঠিক আছে কিবা এটা কওক অনুভৱ বঢ়িয়া ভাল লাগছি ৰাতিপুৱা ঘুমাই ঠিকে আহিছো অ'কে আৰু কিবা এটা কৈ দে হেপী বাৰ্থডে থেংক ইউ কাৰ বাৰ্থডে এটা থেংক ইউ এই কৈ দে মিছ কিবা এটা আমেন্দা গাড়ী কিবা এটা কৈ দে খানা খাব আহিছা অলপ ফূৰ্তি হ'ব নাই কোকটো নিজে বিচাৰি অলপ হয়নে নহয় এনে ভাইলি না মানে কৈ দিয়ে আৰু পিকনিক বুলি কিবা এটা কৈ দিয়ে আমাৰ একো নকোৱা আনে কিবা এটা ক'ব জিলেঞ্জনে ক'ব কিবা এটা ইয়া কোৱা কিবা এটা হা একো নকোৱা হিমাশ্ৰী আৰু তহঁতে কি কবি ক কিবা এটা কৈ দে ধুনীয়া কথা পিকনিক বুলি কৈ দে কোৱা কৈ দে পুৰা জাগুটি আছে হা ভাল লাগছে কেনেকুৱা লাগছে বাৰু ঠিক আছে কৰবি এইটো হা বঢ়িয়া ন থেংক ইউ আমি পিকনিক খাব আহিছো আজি এখানে খাই গ'ল আৰু ফালে ছাৰ আমাৰ এটা কথা ক তহঁতক যে মই ইমান ডাবল দি আছো এনেকুৱা ইমান এটা এণ্টাৰটেইনমেণ্ট দি আছো প্ৰতি বছৰে দি আছো আছিলে নাই তো এইবাৰ দুইবাৰ হ'ল একেবাৰে ছাৰ এইটো আজি বাৰ্থডে স্পেচিয়েল ছাৰ কাৰ বাৰ্থডে আপোনাৰ বাৰ্থডে স্পেচিয়েল ছাৰ মানে আমাৰ দুইবাৰ তিনিবাৰ কোনো কথা নাই আমাৰ খাবা পালিয়ে হ'ল খাবা পালিয়ে হ'ল আৰু মেইনলি এতিয়া মই গাড়ীখন লৈ আছোঁ আপোনাৰ মানে স্পেচিয়েলি কেকটো মানে আমি গাড়ী আনবা লাগব আমি কালা পাইছি কালা পাই আমাৰ লগত হেণ্ডিমেন যাব কালা মেইন কি সুধি আছে ছোৱালীকেইটাই এইটো পগলা নেকি এইটো পগলা নহয় আমাৰ ছাৰে আমাৰ ঘৰৰ পাত পেলাওঁ বিলাক আজি বাৰ্থডে নামৰ ছাৰত আৰু এইবিলাক তামোল ছাৰৰ তামোল ফেভাৰেট হয় এইবিলাক ছাৰক গিফ্ট দিছে মিলি পেলাই চোৱা ধুনীয়া গিফ্ট দিছে এইটো চাৰ্ট পিন্ধিব লাগিব এইটো না স্পেচিয়েল ৰেকৰ্ডিং হ'ব এতিয়া গুড নাইট কি দিলে বুজি নাপালো মই কিহৰ কাৰণে দিলে বুজি নাপালো গিফ্টটো ছাৰৰ ঘৰ মনাই আৰু এটা গিফ্ট পালো ইয়া আমাৰ মিষ্টাৰ মোহনে দিছে ঘড়ীটো একবাৰ লাৰু কি বুজিলা চাহ তাৰপিছত ব্ৰেকফাষ্ট এইটো ব্ৰেকফাষ্ট কি দিবা गाजर का हलवा बनाएगा ये गोभी का भरता बनाएगा মই মাংস বনাম তাৰমানে এয়া কিবা এটা কবি কম ৰ অলপ পাতি
সবকে ৰেহাই দিব না সবকে ৰেহাই কোনোবা কোনোবাই কৈছে ভিডিঅ' কোনে কৰিছা কালা জলদি ভিডিঅ' কৰ কাম Happy birthday to you. Happy birthday. Happy birthday to you, sir. Hey. Happy birthday to you. কি তাত কি খাব মানে নেকি ছাৰ মানে কিমান দিন নকনে আছা কচোন পাৰিলে লগা বহুত দিন পৰা খাব পাইছোঁ একদম স্পেচিয়েলিকে আচ্ছা 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 বঢ়িয়া লাগছে খাই কোনে চিনিবা ছাৰ হ্যাঁ মনোজ আছে ইয়া ভোক লাগছে নেকি লাগা নাই ন ঠিক আছে আমাৰ এতিয়া চানচেট হ'ব আৰু বেছি সময় নাই ইয়া এই কোনকেইটা সূৰ্যটো দেখা নাপোৱা নাই এইটো ঠিক আছে তাহলে হ'ব আৰু ৰান্ধা কি খাই আছে কওক ঔটেঙা আচলতে নহয়তো এইটো ঔটেঙা নহয় নহয় কিবা কবি নেকি কিবা কবি না এতিয়া আমাৰ ইয়া খানা চানা ৰেডি হৈ আছে এতিয়া কাৰণ সৰু সৰু চাবা চাই যিটো ভোক লাগিব খুৱাই বোৱাই সোনকালে বিলাই দিব লাগিব মানে আৰু ঠিকে আছে খানাবিলাক খাই আছে এতিয়া এইবিলাক গাৰ্গী এইফালে চাইনিকা আমাৰ চাইনিকা বৰ্ষা আৰু এইটো কোন আছিলে গুটগুটি এইফালে এইটো আমাৰ হেৰি নৱনীতা এই ভায়লিনা এইটো জয়শ্ৰী উপাসনা এই চিনিয়ৰ ষ্টুডেণ্ট মোৰ ইয়া আমাৰ মিছ দীপামণি য়েছ য়েছ এইটো কোন আৰু নয়না এইকেইটা নাইনত পঢ়ে এই মিছ গৰিমা আৰু এইফালে আমাৰ ছেকেণ্ড ৰাউণ্ড ইয়া পুৰা চলি আছে গীতাঞ্জলি কেনেকুৱা হৈছে কওক দেৱমণি খোৱাত এইবিলাক কথা নাই ছাৰ খাব লাগে ধুনীয়া হৈছে চাইনিকা ঠিক আছে এইফালে বাঢ়ি বস্তু খাব পালো হা যদি নমস্কাৰ 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 মানে কি ইয়াৰ আগত নাছিল অকিয়াম পিকনিকত বিশেষ কিবা ব্যস্ততাৰ কাৰণে তো আমাৰ আজি পালে বাৰু ইয়াতে ধন্যবাদ বাৰু আহিলি বহুত ধন্যবাদ আমাৰ খানাটো সমাপ্ত ফ্ৰেণ্ডছ আমাৰ এতিয়া এই আমাৰ পাৰ্টিটো ইমানতে সমাপ্ত হ'ল আৰু ল'ৰা ছোৱালী ঘৰে ঘৰে গ'ল টোটেল আন্ধাৰ হ'ল এতিয়া বাচন বৰ্তন ধুই আমি গাড়ী ৰেডি কৰি দিলোঁ আৰু এইফালে আমাৰ লাষ্ট এয়া জুই পোৱা পৰ্ব চলি আছে লগতে তামোল খাব আৰু এইফালে আমাৰ গোটেইখিনি ষ্টুডেণ্টছে মানে মেনেজিং কমিটি আছে ইয়াতে এয়া চাই ল'ব পৰা এইটো আমাৰ বিৰাজ ত' আন্ধাৰ হ'ল এতিয়া মোৰ ফ্লেছটো নজ্বলে কাৰণ মানে বেটেৰী পুৰা চাৰ্জ নাই মানুহ ধুব এইফালে আমাৰ ৰান্ধনী খুৰা আছে এইফালে এইবিলাক কি কয় এতিয়া কেনে লাগি লৈছা ঠিক আছে না ঠিক আছে মেনেজিং ভাল হ'ল না ঠিক আছে এইবিলাক বাৰু ফ্ৰেণ্ডছ এতিয়া বিৰাজ বাবে দে বাই বাই দাদা কৈ দে হেপী নিউ ইয়াৰ চবকে নতুন বছৰৰ শুভেচ্ছা জনালো আগতীয়াকৈ মানে আজি হেপী নিউ মই নাখাওঁ বাদ দিয়ক মোক দিয়ক আপুনি কিমান খায় দিয়ক বাৰু পিছালি আজিলৈ এৰিছো টাটা বাই বাই